khyatishikha travel channel স্বাগতম আজি আমি আহিছো জগন্নাথ মন্দিৰ ডিব্ৰুগড় আপোনালোকৰ পৰিস্থিতি দেখুৱাই লৈ যাম ইয়াৰ জগন্নাথ মন্দিৰ কেনেকুৱা পৰিস্থিতি আৰু দৰ্শন কৰি কেনেকুৱা লাগে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব এই চেনেলটি khyatishikha travel channel ধূপ চাকি বন্তি ইয়াতে লৈ ল'ব আপোনালোকে লৈ পেলাই ভিতৰত দৰ্শন কৰি আহক জগন্নাথ মন্দিৰৰ ৱালত আপোনালোকে দেখিছে এইবোৰ ধুনীয়া আকৃতি কি সুন্দৰ আৰ্ট চাই লওক পৰিৱেশ কি সুন্দৰ ভিতৰলৈ আমি প্ৰৱেশ কৰিম তাৰ আগতে আমি জোতা চেণ্ডেলযোৰ এইফালে থোৱাৰ ব্যৱস্থা আছে এইফালে চাকি বন্তি জ্বলাব পাৰি যিটো জ্বলাওক জগন্নাথ মন্দিৰ দৰ্শন আপোনাক দেখুৱাই আছো ইয়াত আপোনালোকৰ থকা সুবিধা আছে পাৰ হেড 30 টকাকৈ লয় আপোনালোকে কেতিয়াবা আহিলে ইয়াতে থাকিব পাৰিব ইয়াতে থকাৰ সুবিধা কৰাৰ কাৰণে আপোনালোকৰ এটা নম্বৰ আছে নম্বৰটো মই আপোনালোকক দি দিম 8822915546 এই নম্বৰটোত ফোন কৰি আপোনালোকে ইয়াতে থকাৰ ব্যৱস্থা আপোনালোকে জানি ল'ব পাৰে ভিডিও উঠি যাব এইগুলো আমার ভিডিঅ'বোৰ চাই কেনে পালে আপোনালোকে জনাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব এই চেনেলটো যাতে আপোনালোকে সদায় নতুন নতুন ভিডিঅ' পাবৰ কাৰণে সাবস্ক্ৰাইব আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ এতিয়া আমি শিৱসাগৰলৈ গুচি যাম বলক গাড়ী উঠক আহক গাড়ী উঠক